গাইজ যোৱাকালি সাপটো ধৰিছিলোঁ ৰাতি আৰু এতিয়া এজন মানুহক দেখাব আহিছোঁ সাপটো বিষাক্ত হয়নে নহয় সেইটো দেখাই লওঁ যদি হয় চিৰিয়াখানাত এৰি দিম বুলি ভাবিছোঁ গাইজ ল'লোঁ সুধি এতিয়া যাম যাই এৰি দিম দেখাম বাৰু সাপটো এৰি দিওঁ একেলগে তো বলক সাপ গাইজ এতিয়া ঘৰত আহিলোঁ এতিয়া যাই আছোঁ এৰি দিব এইটো কি খাব এবাৰ পিছত দেখাই আছোঁ তাতে যায় আৰু আজি ৰাতিপুৱা ভিডিঅ' দিয়া নহ'ল কাৰণ ইয়াতে নেটৱৰ্ক অলপ প্ৰব্লেম হৈ আছিল তাৰ কাৰণে আজি ভিডিঅ' দিয়া নহ'ল তো এতিয়া বলক এইটো এৰি দিওঁ এতিয়া যাইছোঁ পাহাৰত ইয়াতে আমাৰ ওচৰতে আছে পাহাৰটো তাতে যাই এৰি দিম আৰু গাইছে আপোনালোকেও সাপ নামাৰিব কাৰণ সিহঁতৰো জীয়াই থকা অধিকাৰ আছে যেনেকৈ আমাৰ যিমান জীয়াই থকা অধিকাৰ আছে সাপটোৰো ইমান এটা জীয়াই থকা অধিকাৰ আছে তো তাৰ বাবে নিদিব মাৰি নেপেলাব আৰু আপোনালোকে এনেকৈ চাই কিনে আপোনালোকে চেষ্টা নকৰিব কাৰণ মই এইটো শিকিছোঁ আগত তাৰ কাৰণে মই এইটো কাম কৰিব পাৰিছোঁ আৰু আপোনালোকে এইটো নকৰিব তো বলক এতিয়া এৰি দি আছোঁ এইটো চাই লওক কালি এতিয়া আমাৰ ঘৰত অহা সাপটোৰ ভিডিঅ' আৰু ৰাতি আন্ধাৰ হৈ আছিল আৰু মোক টৰ্চৰ পোহৰো লাগিছিল ধৰিবৰ বাবে সেইকাৰণে ধৰাখিনি ভিডিঅ' কৰা নহ'ল এইখিনি এনেই কৰি দিলোঁ এইটোৱে হয় সাপটো এইটো কেমেৰাটো ইমান ভালদৰে অহা নাই বাৰু ইয়াতে এৰি দিম সাপটো যদিও গাইজ সৰু হয় কিন্তু বহুত বেছি বিষাক্ত হয় এইটো ইণ্ডিয়ান কেৰেট যোনটো হয় ইণ্ডিয়াৰ চবতকৈ বেছি বিষ থকা সাপ ইণ্ডিয়ান কেৰেট সেইটোৰে হয় কিন্তু সেইটো নহয় মই কালিৰ পৰা ভাবি আছিলোঁ যে সেইটো সাপ হয় বুলি ইণ্ডিয়ান কেৰেটটো তাৰ কাৰণে মই এইটো কৰা নাছিলোঁ কালি এৰি দিয়া নাছিলোঁ আৰু আজি মই মানুহক সুধি আহিলোঁ যে ক'লে এইটো ইণ্ডিয়ান কেৰেট নহয় বা এইটো সেইও কয় মানে এইটো কমল কেৰেট বুলিও কয় এইটো যোনটো ইণ্ডিয়াৰ চবতকৈ বেছি বিষাক্ত সাপ হয় আৰু এইটো কমলে হয় কিন্তু কেৰেট নহয় কমল কিবা ৰ'দ নে কি বুলি ক'লে এইটো এতিয়া যোৱালৈ চাই লওক নহ'লে ইয়াতে থাকিলে আৰু মানুহে কোনোবাই মাৰিব আৰু গাইজ এতিয়া এৰি দিলোঁ সাপ এতিয়া ঘৰত যাওঁ আৰু আপোনালোকেও সাপ নামাৰিব বা আপোনালোকে ধৰিব নাযাব কাৰণ মই শিকিছোঁ তাৰ বাবে এইখিনি মই কৰিব পাৰিলোঁ আপোনালোকে মাৰিব নালাগে বা আপোনালোকে নধৰিব কাৰণ আপোনালোকে শিকা নাই তো আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে আৰু আপোনালোকে এইটো নেটত মাৰি চাব পাৰে ইণ্ডিয়ান কেৰেট বুলি বা চাইলেণ্ট কিলাৰ স্নেক বুলি মাৰিলেও এইটো সাপে আহিব আৰু এইটো সাপটো কি হয় মানুহৰ ঘৰত যায় ৰাতি আৰু মানুহৰ ঘৰত যায় ৰাতি মানুহে যেতিয়া শুৱে মানুহৰ গাত মানে গাৰ লগত একেলগে শুই থাকে আৰু গাৰ পৰা যিটো হিটটো হয় সেইটো হেৰি কৰিব চেষ্টা কৰে তাৰপিছত আৰু যেতিয়া মানুহে অলপ ইফাল সিফাল কৰে কৰিলে গাত লাগিলে দুখ পালে তো কামুৰি দিয়ে আৰু যেতিয়া মানুহ টোপনি আহি থাকে ন তেতিয়া কামুৰিলে ইমান এটা দুখ নাপায় কাৰণ এইটো সাপটো কামুৰিলে ইমান এটা বিষ নহয় তাৰ বাবে এইটো হেৰি কৰা নহয়
আৰু এইটো সাপে কামুৰিলে মানুহ বচাৰ বহুত চান্স কম হয়। আপোনালোকে ইউটিউবত মাৰি চাব পাৰে চাইলেণ্ট কিলাৰ বুলি, আপোনালোকে বহুত ভিডিঅ' পাই যাব তাতে, বহুত ৰেস্কিউ কৰা ভিডিঅ'। আপোনালোকে চাব আৰু আপোনালোকে এইটো ট্ৰাই নকৰিব আৰু সাপ নামাৰিব, কাৰণ আপোনালোকৰ যিমান জীয়াই থকা অধিকাৰ আছে এটা জীৱ জন্তুৰো আছে। চ' আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, জয় আই অসম।